Hello everyone, মই শিল্পী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল শিল্পী satyavlogৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। মোৰ বৰ্তমান ভাল। ভিডিঅ'টো আৰম্ভ কৰিছো আৰু চাই যাব কি কেনেকৈ দেখাও। এতিয়া আমি ৰৈ আছো ষ্টেচনত। ক'ত যাবৰ কাৰণে কি কাৰণে ৰৈ আছো আপোনালোকে হয়তো ভাবিছে। ভিডিঅ'টো চাই যাওক, তেতিয়া গম পাব ক'ত যাওঁ কি কৰোঁ। চাই থাকক। আপোনালোকে হয়তো ভাবি আছে মই ক'ত যাবৰ কাৰণে ষ্টেচনত ৰৈ আছো। এতিয়া আমি যাবলৈ ওলাইছোঁ মাহঁতৰ ঘৰলৈ বুলি। যিহেতু মই বিয়া হৈছোঁ লখিমপুৰলৈ, সেইকাৰণে যাব লৈছোঁ এতিয়া সাপেখাতি। মোৰ মাৰ ঘৰ যিহেতু সাপেখাতিত, সেইকাৰণে এতিয়া লখিমপুৰ ষ্টেচনত ৰৈ আছোঁ। ফাইনেলি ট্ৰেইন আহিলে আৰু আমি এতিয়া উঠি গৈ আছোঁ ঘৰলৈ বুলি। চাই যাব ভিডিঅ'টো শেষলৈকে। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এতিয়া আহি আমি বগীবিল দলং পালোহি আৰু এয়া গৈ আছোঁ বগীবিল দলঙৰ ওপৰে তাৰপিছতে আমি পামগৈ ডিব্ৰুগড়ত সোমালোঁ যেতিয়া, যিহেতু নিজৰ জেগাডোখৰে পাইছোঁহি নিচিনা লাগিছে আৰু গৈ আছোঁ এতিয়া। এয়া আমাৰ চুনু, তাইও ভিডিঅ' কৰি গৈ আছে, ভিডিঅ' বনাই গৈছে সেইজনী বগীবিল দলঙত। আমি গৈ আছোঁ এতিয়া। মানুহজনৰ ইমান ধুনীয়া কণ্ঠ, সেইকাৰণে ভাবিলোঁ অলপ ভিডিঅ' কৰি থওঁ। মই দিছিলোঁ বাৰু তেওঁক পইচা দি দিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল তেতিয়া। সেইকাৰণে ভাবিলোঁ এতিয়া ভিডিঅ'টো কৰি থওঁ। ইমান ধুনীয়াকৈ গাইছে, শুনি ভাল লাগিলে। মানে ডিব্ৰুগড়তে নামি ভাবিছিলোঁ আমি সাপেখাতি লৈ যোৱা গাড়ীত যাম, কিন্তু সেইদিনাখন মানে আজি ফাকুৱা আছিলে, সেইকাৰণে গাড়ীবোৰ বৰ চলা নাছিলে, লাইন গাড়ীবোৰ। সেইকাৰণে ভাবিলোঁ তিনিচুকীয়ালৈকে গুচি যাওঁ। তিনিচুকীয়াৰ পৰা অলপ মানে গাড়ী চাড়ীবোৰ পাম বুলি ভাবি আমি তিনিচুকীয়া ষ্টেচনলৈকে গুচি আহিলোঁ আৰু তাতো পিছবেলাহে, যিহেতু সাপেখাতিলৈ যোৱা ট্ৰেইন আছিলে, সেইকাৰণে আমাৰ দাইগড়ো তিনিচুকীয়া টাউনতে। সেইকাৰণে ভাবিলোঁ দাইহঁতৰ ঘৰত সোমাই পিছবেলা আমি ঘৰলৈ যাম বুলি। তাৰপিছতে আমি টিকেট কাউণ্টাৰত অলপ দেৰি ৰৈ সুধিলোঁ যে পিছবেলাহে ট্ৰেইন যাব, পিছবেলা টিকেট কাউণ্টাৰ খুলিব। সেইকাৰণে আমি তিনিচুকীয়াৰ পৰা ডাইৰেক্ট আমি দাইহঁতৰ ঘৰলৈ গ'লোঁ আৰু খুৰাহঁতৰ ঘৰলৈ। তাহাঁতৰ ঘৰত ভাত পানী খাই অলপ দেৰি ৰেষ্ট লৈ 5টামান বজাত ট্ৰেইন আছিলে, তেতিয়া আমি আকৌ ষ্টেচনলৈ ৰিটাৰ্ণ হ'লোঁ আৰু তাৰপিছতে দাইগড়ৰ পৰা আমি আহিলোঁ ঘৰলৈ বুলি। ইয়াতে আমি খুৰাহঁতৰ ঘৰলৈ গৈ আছোঁ, যিহেতু টাউনতে ষ্টেচনৰ ওচৰৰ পৰা টেম্পু লৈ গ'লে পায় আৰু এয়া গৈ আছিলোঁ। অলপ দূৰ খোজো কাঢ়িলোঁ, তেতিয়া ভিডিঅ' নকৰিলোঁ। এতিয়া এয়া ফাকুৱাৰ কাৰণে দেখিছে নহয়, গাড়ী মটৰ বহুত কম, সেইকাৰণে আমি ট্ৰেইনতে আকৌ গ'লোগৈ আৰু ঘৰলৈ বুলি। চাই যাব ভিডিঅ'টো আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ ছোৱালী আৰু লগত মোৰ যিহেতু আমাৰ সৰু বাৰ ল'ৰাটো আহিছিলে, সেয়া তাৰ লগত আমি গৈ আছোঁ আৰু ইয়াত আমি বৰ্তমান খুৰাহঁতৰ ঘৰ পালোঁহি। এয়া চাহ দিছিলে, খুৰীয়ে চাহ খাই আছোঁ। ভিডিঅ' কৰিছিলোঁ, খুৰীয়ে আহিছে সেইকাৰণে অকণমান ভিডিঅ' কৰিলোঁ আৰু তাকো দেখুৱাই দিলোঁ আপোনালোকক চাওক। খুৰা ঘৰত সোমাই ভাত পানী খাই এতিয়া আমি আকৌ ঘৰলৈ বুলি আহিলোঁ। তিনিচুকীয়া ষ্টেচনত এতিয়া বহি আছোঁ, আকৌ ট্ৰেইনৰ কাৰণে ৱেইট কৰি ৰৈ আছোঁ আৰু ট্ৰেইন আহিব বুলি, কিন্তু অহাই নাই। যিহেতু 5টা বজাত আছিলে ট্ৰেইন, 5টা বজালৈ আমি অপেক্ষা কৰিলোঁ আৰু তাৰপিছতে এয়া এতিয়া আমি ভাবিলোঁ ভিডিঅ' এটাকে কৰিছিলোঁ। এয়া বহি আছোঁ ষ্টেচনত, ট্ৰেইন আহিব বুলি আৰু চাই যাওঁ ভিডিঅ'টো। এয়া বৰ্তমান ট্ৰেইন আহিলে, ট্ৰেইনত বহি ল'লোঁ। গধূলিয়ে হ'বলৈ হ'ল যিহেতু, সেইকাৰণে অলপ আন্ধাৰ আহিছে ভিডিঅ'টো। চাই যাব। এইজনী আমাৰ চুনু আৰু মই এয়া বহি আছোঁ। ফাইনেলি আমাৰ ট্ৰেইনখন গ'ল আৰু আমি গৈ আছোঁ। পামগৈ যিহেতু ৰাতি হ'ব, ভিডিঅ' নকৰোঁ আৰু এয়া ট্ৰেইনতে অকণমান কৰি ল'লোঁ ভিডিঅ'। গৈ আছোঁ এতিয়া ঘৰলৈ বুলি। চাই যাব ভিডিঅ'টো শেষলৈকে আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বৰ্তমান আমি এতিয়া তিনিচুকীয়াৰ পৰা সাপেখাতি অভিমুখে গৈ আছোঁ ট্ৰেইনত। চাই যাওক ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব দেই। কেইবাবাৰো ক'লোঁ, আপোনালোকৰ চাগে শুনি আমনি লাগিছে আৰু এয়া এতিয়া আমি গৈ আছোঁ। গৈ পামগৈ, ৰাতি হ'লেই দেখিছেনে।
আন্ধাৰ অলপ হওঁ হওঁ হ'লেই আৰু গৈ আছোঁ, চাই যাওক ভিডিঅ'টো একেলৈকে।